CMৰ ঘৈণীয়েক ৰিণিকী ভূঞাৰ নামত যে 1000 বিঘা মাটি যি দখল কৰাৰ কথা 6 শিডিউল এলেকাৰ ভিতৰত এনেকৈ কোনো জেনেৰেল মানুহে বাহিৰৰ পৰা আহে 6 শিডিউল এৰিয়াৰ বাহিৰৰ পৰা আহি কেতিয়াও মাটি ল'ব নোৱাৰে গতিকে 1000 বিঘা নহয় এক কথা মাটিও যদি CMৰ ঘৈণীয়েকৰ নামত দিয়ে তেওঁৰ পত্নীৰ নামত দিব। নমস্কাৰ কাৰ্ডম, মই চন্দ্ৰ সিং ৰম্পি নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক পুনৰ স্বাগতম জনাইছোঁ। কাৰ্বি আংলং জিলাৰ ৰাজনীতিৰ বিষয়ে যদি আমি আলোচনা কৰোঁ বা আমি যদি কথা পাতোঁ তেনেহ'লে আঞ্চলিক ৰাজনৈতিক দল অতি শক্তিশালী ভিতৰত বুলি ক'লে APSLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স আঞ্চলিক ৰাজনৈতিক দল অন্যতম। আৰু APSLC বিভিন্ন সময়ত বিভিন্ন ঠাইত কাৰ্বি আংলং জিলাৰ 26খন MSC কনষ্টিটুৱেঞ্চি আছে আৰু বিভিন্ন কনষ্টিটুৱেঞ্চিত তেওঁলোকে বিগত সময়ত তেওঁলোকে মাছ জইনিং কাম 6 শিডিউল এৱাৰ্ডনেছ তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু আজি ইয়াত দেখিবলৈ পোৱা গৈছে যে বিশাল আকাৰে ইয়াত আচলতে মাছ জইনিং কাম 6 শিডিউল এৱাৰ্ডনেছ তেওঁলোকে আয়োজন কৰিছে ডিফু চহৰ স্থিত ইয়াত 5 মাইলছ খেলপথাৰত য'ত নেকি নিহাং ৰংকেথে স্থানত যি ইয়াত মাছ জইনিং আচলতে বিশাল আকাৰে তেওঁলোকে ইয়াত আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এইখিনিতে কাৰ্বি আংলং ৰাইজে ডাঙৰ এটা প্ৰশ্ন ছ'চিয়েল মিডিয়াত হওক বা বিভিন্ন স্থানত আলোচনা কৰা দেখিবলৈ পোৱা গৈছে যে এই যি মাছ জইনিং কাম 6 শিডিউল এৱাৰনেছ প্ৰগ্ৰেম এই এৱাৰনেছ প্ৰগ্ৰেমত কিন্তু মুখ্য অতিথি হিচাপে শিৱসাগৰৰ বিধায়ক অখিল গগৈক নিমন্ত্ৰণ কৰা হৈছে আৰু নিমন্ত্ৰণ মৰ্মে বিধায়ক অখিল গগৈও উপস্থিত হৈছে। কিন্তু কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনৰ হওক বা অপজিশ্যন পাৰ্টি হওক বা বিভিন্ন সচেতন মহলে হওক এইখিনিতে ডাঙৰ এটা প্ৰশ্ন কৰিছে যে আচলতে বিভিন্ন সময়ত APSLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স এই আঞ্চলিক ৰাজনৈতিক দলে তেওঁলোকে দাবী কৰি আহিছে যে তেওঁলোকে ট্ৰাইবেলসকলৰ সংৰক্ষণাৰ্থে তেওঁলোকে কাম কৰি আহিছে আৰু তেওঁলোকে নন ট্ৰাইবেলসকলক বিভিন্ন সময়ত তেওঁলোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে বুলি তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি আহিছে। কিন্তু এনেকুৱা সময়তে ইয়াত আচলতে অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সৰ যি মাছ জইনিং কাম 6 শিডিউল এৱাৰনেছ প্ৰগ্ৰেম এনেকুৱা ডাঙৰ অৰ্থাৎ বিশাল আকাৰে আয়োজন কৰা মাছ জইনিং প্ৰগ্ৰেমত ৰাইজৰ দলৰ নেতৃত্ব দিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈক মুখ্য অতিথি হিচাপে তেওঁক ইয়াত নিমন্ত্ৰণ দিয়া অৰ্থাৎ তেওঁলোকৰ ৰাইজৰ দলৰ সৈতে তেওঁলোকে একেলগত কাম কৰাৰ ওপৰত ডাঙৰ এটা কুৱেশ্যন হৈছে যে আচলতে তেওঁলোকে ট্ৰাইবেল সংৰক্ষণাৰ্থে কাম কৰা দাবী কৰা APSLC ৰাজনৈতিক দলটোৱে আজি হঠাৎ ৰাইজৰ দলৰ যি নেতৃত্ব অৰ্থাৎ বিধায়ক অখিল গগৈক আজি তেওঁলোকে ইয়াত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ দিয়াত তেওঁলোকে আচলতে নন ট্ৰাইবেল হয় নন ট্ৰাইবেলসকলক তেওঁলোকে মুখ্য অতিথি হিচাপে কিয় নিমন্ত্ৰণ কৰিছে এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। আমি ছ'চিয়েল মিডিয়াত চাইছোঁ আৰু বিভিন্ন মহলত এই বিষয়ে আলোচনা কৰা আমি দেখিবলৈ পাইছোঁ আৰু এই বিষয়ে আচলতে আমি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম যে APSLC সকলে আচলতে ৰাইজৰ দলৰ নেতৃত্ব অৰ্থাৎ শিৱসাগৰৰ বিধায়ক অখিল গগৈক তেওঁলোকে মুখ্য অতিথি হিচাপে ইয়ালৈ কিয় তেওঁক মাতি অনা হৈছে নে তেওঁলোকে MP ইলেকশ্যনৰ পূৰ্বে তেওঁলোকে আচলতে আজিৰ পৰা তেওঁলোকে ইলেকশ্যনৰ কাৰণে সাজু হৈছে নেকি এই সম্পূৰ্ণ বিষয়ে সকলো কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে ক'ব লাগিব কাৰ্বি আংলং জিলাত আঞ্চলিক ৰাজনৈতিক দলৰ ভিতৰত অতি শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল বুলি ক'লে APSLC ৰাজনৈতিক দলটিও অন্যতম। সেয়েহে APSLC আচলতে তেওঁলোকে এইবাৰ MP ইলেকশ্যনত তেওঁলোকে নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে নেকি সেই বিষয়েও আমি আচলতে APSLCৰ আগশাৰীৰ যিসকল নেতা আছে নেতাসকলৰ সৈতে আমি আলোচনা কৰিম। আৰু আজি যি মাছ জইনিং প্ৰগ্ৰেম ইয়াত চলি আছে আৰু মাছ জইনিং প্ৰগ্ৰেমত আমি দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ বিভিন্ন কনষ্টিটুৱেঞ্চিৰ পৰা ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহখিনি আহি APSLCত তেওঁলোকে যোগদান কৰা আমি দেখিবলৈ পোৱা গৈছে আৰু যোগদান কৰা যিসকল ব্যক্তি আছে আৰু যিসকল ব্যক্তিয়ে ইয়াত আজি APSLCত যোগদান কৰিছে আৰু BJP হওক ASDC হওক বা বিভিন্ন দল সংগঠনেই হওক তেওঁলোকে দল সংগঠন ত্যাগ কৰি পদত্যাগ কৰি তেওঁলোকে APSLCলৈ কিয় আহিছে আচলতে APSLCৰ ওপৰত তেওঁলোকৰ আশা ভৰসা তেওঁলোকৰ ওপৰত কি আছে আৰু তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিম। আৰু আচলতে আৰু এটা কথা মই
আজি এইটো ৰিপৰ্টৰ জৰিয়তে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কাৰ্বি আংলঙৰ ৰাজনীতিৰ যি ছবি এই ছবিৰ বিষয়ে বিধায়ক অখিল গগৈয়ে কি ক'ব বিচাৰে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে কাৰ্বি আংলঙত যি দুৰ্নীতিৰ বিষয়ে সমগ্ৰ অসমতে খলকনি সৃষ্টি কৰিছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ কাৰ্যকৰী সদস্য তুলিৰাম ৰংহাং যি দুৰ্নীতি কৰিছে সেই দুৰ্নীতিৰ বিষয়েও অখিল গগৈ বিধায়ক ডাঙৰীয়া আচলতে এই সন্দৰ্ভত তেওঁ কি ক'ব বিচাৰে আৰু এটা কথা আমি আজি এইটো ৰিপৰ্টৰ জৰিয়তে আমি আলোচনা কৰিম যে কাৰ্বি আংলঙত 1000 বিঘা মাটি অসমৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি পত্নী ৰিণিকী ভূঞাৰ নামত ইয়াত 1000 মাটি তেওঁ দখল কৰাৰ কথা যি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পোৱা গৈছে আচলতে এই সন্দৰ্ভত APSLCয়ে কি ক'ব বিচাৰিছে আৰু অখিল গগৈ ডাঙৰীয়া আচলতে এই সন্দৰ্ভত তেওঁৰ মতামতটো কি হ'ব এই সম্পূৰ্ণ বিষয়ে আমি আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম আৰু যিসকলে আজি আচলতে নিজৰ দল ত্যাগ কৰি আহিছে বিজেপিৰ পৰা দল ত্যাগ কৰি আহিছে SDCৰ পৰা দল ত্যাগ কৰি আহিছে বিভিন্ন দল সংগঠনৰ পৰা তেওঁলোকৰ পদত্যাগ কৰি আহি যি তেওঁলোকে অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সত যোগদান কৰিছে তেওঁলোকে কিহৰ কাৰণে যোগদান কৰিছে আচলতে APSLCৰ ওপৰত তেওঁলোকৰ আশাটো কি সেই বিষয়ে সম্পূৰ্ণভাৱে মই আজি এই ৰিপৰ্টৰ জৰিয়তে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত বহুত যুৱক যুৱতীও আমি দেখিবলৈ পোৱা গৈছে আৰু বয়সস্থ ব্যক্তিসকলেও আজি ইয়াত আহি যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিসকল যিসকল ব্যক্তিয়ে ইয়াত আজি উপস্থিত আছে তেওঁলোকৰ মনৰ কথা আমি জানিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম হয় ইতিমধ্যে আপোনালোকক আমি দেখুৱাইছোঁ যে ভিডিঅ' জাৰ্নেলিষ্ট গোবিন্দ দিছো মোৰ সৈতে আছে আচলতে আজি যি অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স মাছ জইনিং কাম 6 শিডিউল এৱাৰনেছ প্ৰগ্ৰেম যি বিশাল আকাৰে আয়োজন কৰিছে যি 5 মাইল খেলপথাৰ আছে নিহাং ৰংকেথে স্থানত আচলতে ইয়াত দেখিবলৈ পোৱা গৈছে যে ইয়াত APSLC কেন্দ্ৰীয় সমিতিৰ যি আগশাৰীৰ নেতা আছে APSLCৰ আগশাৰীৰ নেতা সকলো নেতাসকলে আজি আচলতে ইয়াত আহি আমি দেখিবলৈ পোৱা গৈছে আৰু আচলতে মাছ জইনিং কাম 6 শিডিউল এৱাৰনেছ প্ৰগ্ৰেমখনত তেওঁলোকে মুখ্য অতিথি হিচাপে তেওঁলোকে শিৱসাগৰৰ বিধায়ক অখিল গগৈক তেওঁলোকে নিমন্ত্ৰণ কৰিছে আৰু পোনে পোনে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিধায়ক অখিল গগৈ আচলতে ৰাইজৰ আগত তেওঁ ভাষণ ৰাখিছে আৰু তেওঁ ভাষণ ৰখাৰ পিছতে আমি তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ অখিল গগৈৰ ডাঙৰীয়াৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে কাৰ্বি আংলঙৰ যি ৰাজনীতিৰ ছবি আৰু ইয়াত উন্নতিৰ ছবি হওক বা দুৰ্নীতিৰ কথাই হওক কাৰ্বি আংলঙৰ বিষয়ে তেওঁৰ মতামতটো কি হয় আৰু ৰাইজৰ দলৰ লগতে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স তেওঁলোকে যৌথভাৱে তেওঁলোকে কাম কৰি যাব নেকি তেওঁলোকে যৌথভাৱে আগবাঢ়ি যাব নেকি আৰু এতিয়া সকলোৱে গম পায় অনাগত দিনত যি MP ইলেকশ্যন সেই MP ইলেকশ্যনত ৰাইজৰ দলৰ পৰাও কিন্তু সম্পূৰ্ণভাৱে APSLCক সমৰ্থন জনাব নেকি এই সম্পূৰ্ণ বিষয়ে আমি কণ্টেক্ট সময়ৰ পিছতে জানিবলৈ চেষ্টা কৰিম হয় এতিয়া হয় মুখ্য অতিথি হিচাপে শিৱসাগৰৰ যি বিধায়ক অখিল গগৈ ডাঙৰে এতিয়া সভাখনত মুখ্যখন দিয়াৰ পিছত তেওঁ এতিয়া বিদায় লৈছে আপোনালোকে দেখি পাইছে ভিডিঅ' জাৰ্নেলিষ্ট গোবিন্দ দিছো আপোনালোকক দেখুৱাইছে মই আচলতে কাৰ্বি আংলঙৰ যি ৰাজনীতিৰ বিষয়ে মই তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম ডাঙৰীয়া আপোনাক নৰেশ কাৰ্বি লাভৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আপুনি কাৰ্বি আংলঙৰ ৰাজনীতিৰ বিষয়ে আপুনি কি ক'ব কাৰ্বি আংলঙৰ ৰাজনীতি কাৰ্বি আংলঙত আচলতে যিটো স্বায়ত্তশাসিত ব্যৱস্থা চলিব লাগিছিলে সেইটো এতিয়া এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে আৰু এটা পৰিয়াল অনবৰতে এতিয়া দিছপুৰ আৰু দিল্লীক প্ৰশংসা কৰাত ব্যস্ত হৈ গৈছে তেল মৰাত ব্যস্ত হৈ গৈছে গতিকে যি প্ৰকৃত স্বায়ত্তশাসন ইয়াত পাব লাগিছিলে জনতাৰ হাতলৈ স্বায়ত্তশাসন যোৱাৰ কথাটো নাই এতিয়া ক্ষমতা কেৱল এজন মানুহৰ হাতত আছে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা পৰিণত হৈছে এতিয়া দুৰ্নীতিৰ বিষয়ে ক'লে এতিয়া কাৰ্বি আংলং বৰ্তমান পৰ্যায়ত আগশাৰীত আছে বুলি ক'ব লাগিব কি ক'ব দুৰ্নীতিৰ বিষয়ে আপুনি হয় ইয়ালৈ আহি গম পাইছোঁ যে ইয়াত সাংঘাতিক ধৰণৰ দুৰ্নীতি চলি আছে আৰু এটা পৰিয়ালে সকলোবিলাক ঠিকা টুকলিৰ কাম পায় কৰাপশ্যন সাংঘাতিক ধৰণে চলিছে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা মই আশা কৰিম যাতে কাৰ্বি আংলঙৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু মই নিজেও বিধানসভাত এই প্ৰশ্নবিলাক উত্থাপন কৰিবলৈ চেষ্টা কৰিম CMৰ ঘৈণীয়েক ৰিণিকী ভূঞাৰ নামত যে 1000 বিঘা মাটি যি দখল কৰাৰ কথা 6
ছিক্স শিডিউল এলেকাৰ ভিতৰত এনেকৈ কোনো জেনেৰেল মানুহে বাহিৰৰ পৰা আহি ছিক্স শিডিউল এৰিয়াৰ বাহিৰৰ পৰা আহি কেতিয়াও মাটি ল'ব নোৱাৰে গতিকে 1000 বিঘা নহয় এক কথা মাটিও যদি CM-ৰ ঘৈণীয়েকৰ নামত দিয়ে তেওঁৰ পত্নীৰ নামত দিব খোজে তেতিয়াহ'লে তাৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব লাগিব শেষত এটা কথা জানিব বিচাৰে APSLC আৰু আপোনালোকে ৰাইজৰ দল অনাগত যি MP ইলেকশ্যন আছে যৌথভাৱে কাম কৰাৰ কথা আপোনালোকে আলোচনা কৰিছে চনৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত সকলোবিলাক বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব খোজো আৰু ঐক্যবদ্ধ হৈ কাৰ্বি আংলঙৰ ডিফু সিটটোত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিব খোজো গতিকে APSLC আৰু ৰাইজৰ দল আৰু অন্যান্য যিমান বিৰোধী দল আছে আমি ঐক্যবদ্ধভাৱে কাম কৰিব খোজো ধন্যবাদ জানাইছে স্যার Bangthom kep aru kom. Kalangbodi bangthom kep. Nanti lah, okil gue kira aku thak lah APSLC asam hal tu kini langsung jumisan alam kecak tekan pesan doma. Lagi nang litum dar yulong lo. Lagi artikel 244 ek pichun bek nangi pusi pulo. Lapen 6 schedule ateng pen ron ateng pen kam claim bek nangi pusi alang litum pulo. Oh cerap rapet pulo lagi. Apa ka cerap lah. La ilitum ke hang ason sinang claim dunji pulo te cerap nang kok pogadi. Pulo ye. Ande video lang ho nangarji. মানে কাৰ্বি আংলঙত যি পৰিৱৰ্তন হৈছে সেইটো হ'ল গোটেই সম্পদবিলাক এতিয়া এটা পৰিয়ালৰ নামত কনচেন্ট্ৰেট হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিলে মানুহক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে জনতাৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিবৰ কাৰণে কিন্তু এতিয়া যিখন বিজেপি দলৰ কাউন্সিল চলি আছে এই বিজেপি দলৰ কাউন্সিলখনত কেৱল আৰু কেৱল এটা পৰিয়াল তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ হাততে কেৱল ক্ষমতা কেন্দ্ৰীভূত হৈছে আনকি EM বিলাকৰ হাততো এতিয়া ক্ষমতা নাই EM বিলাকেও এতিয়া আপোনাৰ কোনো কাম কৰিব নোৱাৰে তেওঁলোকৰ হাতত ফাইনেন্সিয়েল কোনো ধৰণৰ চেংচনৰ তেওঁলোকৰ অধিকাৰ নাইকিয়া হৈছে গতিকে মই ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ বিশেষভাৱে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ যি লক্ষ্য সেই লক্ষ্যৰ পৰা কাৰ্বি কাউন্সিলখন এতিয়া আঁতৰি গৈছে দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে ইয়াতে কেৱল আৰু কেৱল ঠিকা এতিয়া কেৱল তুলিৰাম ৰংহাঙৰ পৰিয়াল বা তেওঁৰ সম্পৰ্কীয় মানুহেহে কাৰ্বি আংলঙত এতিয়া ঠিকা টুকলিবিলাক লাভ কৰিব পাৰে ব্যৱসায় বাণিজ্য কেৱল আৰু কেৱল এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে তো এইটো দুৰ্ভাগ্যজনক ঘটনা আজি আমি দেখিছোঁ যে 100 কোটি টকাৰ ৰাস্তাৰ কাম কেৱল এটা পৰিয়ালৰ হাতলৈ গৈছে ইয়াত ঠিকা টুকলি সকলোৱে মানুহে মোক কৈ আছে যে ইয়াতে শিলৰ সিন্ডিকেট বালিৰ সিন্ডিকেট ইয়াতে কাঠৰ সিন্ডিকেট এই আটাইবিলাক এতিয়া কেৱল আৰু কেৱল শাসক দলটোৰ হাতলৈ শাসক চক্ৰৰ হাতলৈ গুচি গৈছে মানুহৰ হাতত কোনো ধৰণৰ অধিকাৰ ইয়াত এতিয়া নাই এইটো দুৰ্ভাগ্যজনক কথা আৰু মই শুনি আছিলোঁ বাহিৰত যে নহয় কাৰ্বি আংলঙৰ যথেষ্ট উন্নয়ন হৈছে কিন্তু কাৰ্বি আংলঙলৈ আহি দেখিবলৈ পালোঁ যে কেৱল ডিফু নগৰৰ কেইটামান ৰাস্তা বনোৱাৰ বাহিৰে আৰু এখন ষ্টেডিয়াম যোৱা চৰকাৰৰ দিনতে বনোৱাৰ বাহিৰে আচলতে কাৰ্বি আংলঙৰ ডিফু নগৰৰ মানে 3 নম্বৰ ৱাৰ্ডলৈ কালি মই গৈছিলোঁ ধৰমনলা সেই ৰাস্তাটো কেনেকুৱা ভগা চিগা আপোনালোকে নিজে দেখিবলৈ পাব মানে কেৱল ডিফু নগৰে নহয় সমগ্ৰ কাৰ্বি আংলং জিলাত আমি দেখিবলৈ পাইছোঁ যে এতিয়া উন্নয়ন একদম স্তব্ধ হৈ পৰিছে ৰাস্তা পদূলিৰ অৱস্থা বেয়া উন্নয়নমূলক কোনো কাম কাজ হোৱা নাই ব্যৱসায় বাণিজ্য কেৱল এজন বা এটা পৰিয়ালৰ হাতলৈ গুচি গৈছে যাৰ ফলস্বৰূপে ইয়াত ডিফুৰ যিখন মাৰ্কেট সেই মাৰ্কেটখনৰ বজাৰো বেয়া হৈ গৈছে কাৰণ আগতে 300 বা 400 ঠিকাদাৰে কাম কৰিছিলে কাউন্সিলত এতিয়া এটা পৰিয়ালৰ হাতলৈ সকলোবিলাক ঠিকা কাম কৰিছে গতিকে বজাৰৰ অৱস্থাও বেয়া গতিকে মই ভাবোঁ যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা 6 শিডিউলৰ যিটো শাসন এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ইয়াত হোৱা নাই ক্ষমতা এতিয়া কেন্দ্ৰীভূত হৈছে আৰু সেই কেন্দ্ৰীভূত হোৱাটো পূৰা তুলিৰাম ৰংহাঙৰ হাতত আছে আৰু তুলিৰাম ৰংহাঙে দিছপুৰক সেৱা কৰি হিমন্ত বিশ্ব শৰ্মাক সেৱা কৰি গোটেই কাৰ্বি আংলঙৰ সকলো ক্ষমতা একদম নচ্ছাত কৰি পেলাইছে এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে আপোনালোকৰ যি ৰণনীতি পাহাৰৰ কাৰণে হ'ব কেনেকৈ ধৰণৰ হ'ব আমি আজি দেখিছোঁ যে কংগ্ৰেছ দলে স্বতন্ত্ৰীয়াকৈ আমাৰ লগত সকলো 12টা ৰাজনৈতিক দলৰ লগত ঐক্যবদ্ধভাৱে কাম কৰি থকা অৱস্থাতে স্বতন্ত্ৰীয়াকৈ তেওঁলোকে 14টা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব সম্ভাৱ্য প্ৰাৰ্থিত্ব ঘোষণা কৰি দিছে এইটো দুৰ্ভাগ্যজনক ঘটনা মই ভাবোঁ যে কংগ্ৰেছ দলে এই কাম কৰাটো উচিত নাছিলে আপোনালোকে সকলোৱে জানে যে এতিয়া বিজেপিক বিদায় দিবৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহ ঐক্যবদ্ধ হ'ব খুজিছে
কাৰণ বিজেপিয়ে আমাৰ দেশখনক সম্পূৰ্ণৰূপে ধৰ্মীয় মৌলবাদী এখন দেশত পৰিণত কৰিব খুজিছে। আমাৰ দেশৰ সংবিধানখন তেওঁলোকে নাইকিয়া কৰি দিব খুজিছে আৰু আমাৰ দেশখনত হিন্দু মুছলমান খ্ৰীষ্টিয়ানৰ সংঘাত লগাই আমাৰ দেশখনক বৰবাদ কৰি দিব খুজিছে। আমাৰ দেশৰ সম্পদ সকলোবিলাক কোম্পানীবিলাকৰ হাতত বিক্ৰী কৰি দিছে, কোম্পানীবিলাকৰ হাতলৈ হস্তান্তৰিত কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ যে দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰৰ দিনত মূল্য বৃদ্ধি সাংঘাতিক ধৰণে বৃদ্ধি পাইছে, যাৰ ফলস্বৰূপে মানুহৰ অৱস্থা বেয়া। তেনেকুৱা পৰিস্থিতিত গোটেই দেশৰ মানুহে ভাবিছিলে যে ঐক্যবদ্ধভাৱে এইবাৰ বিজেপিক পৰাভূত কৰিব লাগে। কিন্তু অসম কংগ্ৰেছে কালি যিধৰণে 84জনীয়া এখন তালিকা সম্ভাৱ্য তালিকা তেওঁলোকে প্ৰকাশ কৰিছে, এইটোৱে মিত্ৰতাৰ ধৰ্মৰ ওপৰত আঘাত সানিছে। এইটো অগণতান্ত্ৰিক আৰু এনেকুৱা কাম কৰা উচিত নহয়। মই আকৌ এবাৰ স্পষ্টকৈ ক'ব খোজোঁ যে আমি ৰাইজৰ দলে কংগ্ৰেছ দলৰ লগত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খুজিছিলোঁ। আমি সকলোৱে লগ লাগি 2024 চনৰ নিৰ্বাচনত, লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব খোজোঁ। কিন্তু কংগ্ৰেছ দলে যদি এনেকুৱা ধৰণে নিজাববীয়াকৈ তালিকা প্ৰকাশ কৰে, এইটোৱে ডেফিনেটলি আমাৰ দলবিলাকৰ মাজত এটা সংঘাতৰ সৃষ্টি কৰিব, ভুল বুজাবুজিৰ সৃষ্টি কৰিব আৰু এনেকুৱা কাম কেতিয়াও কৰা উচিত নহয়। 2021 চনৰ নিৰ্বাচনত মই আপোনালোকক স্পষ্টকৈ ক'ব খোজোঁ যে কংগ্ৰেছ দলৰ লগত ৰাইজৰ দলে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লৈছিল। অকল গুৱাহাটীতে সিদ্ধান্ত লোৱা নহয়, দিল্লীত গৈ আলোচনা কৰিও সিদ্ধান্ত হৈছিল। কিন্তু কংগ্ৰেছ দলে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰে। 2021 চনৰ নিৰ্বাচনত যেতিয়া AIDF আৰু BPFৰ লগত তেওঁলোকৰ মিত্ৰতা হৈ গ'ল, ৰাইজৰ দলক তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু বিশ্বাসঘাতকতা কৰি তেওঁলোকে ৰাইজৰ দলৰ পৰা আঁতৰি গ'ল আৰু আঁতৰি গৈ ৰাইজৰ দলেহে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল বুলি তেওঁলোকে অপপ্ৰচাৰ কৰিলে। মই ভাবোঁ, মই গম পোৱা মতে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰতো একেটা ঘটনা ঘটিছে। তেওঁলোকৰ লগতো ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলাৰ কথা আছিলে, কংগ্ৰেছে তাৰপিছত পাল্টা মাৰি দিলে। গতিকে এইবাৰ 2024 যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, তাৰ কাৰণে কংগ্ৰেছ দল আৰু সকলো মিত্ৰ দলৰ প্ৰতি মই আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি জয়ী হ'ব পাৰোঁ। আনহাতে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি সকলোবিলাকে APSLC যিটো দল আছে আমাৰ, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, আমাৰ যিটো 12টা ৰাজনৈতিক দল আছে, তাৰ লগত আপোনাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ স্থানীয় দল APSLC, এই APSLCৰ লগত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব খোজোঁ, যাতে ঐক্যবদ্ধ হৈ আমি বিজেপি দলক পৰাভূত কৰিব পাৰোঁ। গতিকে মই আশা কৰিম যে JI কাথাৰৰ নেতৃত্বাধীন APSLC, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল আৰু অন্যান্য আমাৰ যিবিলাক বিৰোধী শক্তি আছোঁ, ঐক্যবদ্ধভাৱে আমি পাহাৰীয়া জিলাখনত বিজেপিক আমি পৰাভূত কৰিব পাৰিম।